কেৱল ল'ৰাৰ নহয়, ছোৱালীৰ সমান, পুৰুষৰ সমান। ল'ৰাজনে নিজৰটো চাব, মই নিজৰটো চাম। যিজন ল'ৰাই নিজে ব্যৱসায় কৰে, খেতি কৰে, তেওঁ নিজকে স্বাৱলম্বী কৰিছে। ভনীয়েকক বায়েকক বিয়া দিবলৈ চাকৰি কৰা ল'ৰা পালেহে ভণ্টি বাইদেউক বিয়া দিম, এইটো ভাবিলে নহব। আৰু তাতোতকৈ ডাঙৰ কথা, প্ৰতি ঘৰৰ প্ৰতিজনী ছোৱালী স্বাৱলম্বী হ'ব লাগিব। ছোৱালীজনীয়ে যদি কেক বনাবলৈ শিকিছে, কাপোৰ বৈছে, কিবা এটা সৰুকৈ কৰি ব্যৱসায় আৰম্ভ কৰিছে, ক'লে নহব যে এইবোৰ কিহত ধৰিল, ছোৱালীজনীয়ে আজিকালি মেকআপ আৰ্টিষ্টহে কৰে, ভাল ল'ৰা এটা পালে চাবাচোন চাকৰি কৰা, তাইক বিয়াটো দি দিব লাগে। ছোৱালী জন্ম হোৱাৰ, ছোৱালীৰ জীৱনৰ অৰ্থ বিয়া নহয়, সন্তান নহয়। ছোৱালীজনীৰ এটা সত্তা আছে, আৰু সেই সত্তাটো ছোৱালীজনীয়ে তেতিয়াহে উপলব্ধি কৰিব পাৰিব যেতিয়া নিজেই ভাল পোৱা বস্তুটো নিজৰ সন্তানজনক কিনি দিব পাৰিব। যেতিয়া কৰবাত কিবা এটা কাম কৰিবলৈ যাওঁতে নিজৰ পকেটৰ পইচাটো স্বামী, পিতৃ, মাতৃ কাৰোবাক খুজি লৈ গলে নহব। যেতিয়া নিজেই কৰিম বুলি ভবা সামাজিক কামবোৰ কৰিবলৈ নিজৰ পকেট মানিটো তেওঁ নিজেই গোটাই ল'ব পাৰে। গতিকে আপোনালোকৰ ঘৰত যদি ছোৱালী আছে, বিশেষকৈ যুৱ প্ৰজন্মৰ বেছিসকল আছে, ভণ্টি বাইদেউ ঘৰৰ ওচৰৰ ছোৱালীবোৰে যদি কিবা কৰিছে,